আপুনি জানেনে কোনজন আহোম ৰজাই কি নিৰ্মাণ কৰিছিল? চাওক সম্পূৰ্ণ ভিডিঅ'টো। 1 নম্বৰ কাৰেংঘৰ হ'ল ৰুদ্ৰসিংহ, ৰংঘৰ প্ৰমত্ত সিংহ, তলাতল ঘৰ হ'ল ৰুদ্ৰসিংহ। 4 নম্বৰলৈ আহিছোঁ নেঘেৰিটিং শিৱদৌল ৰাজেশ্বৰ সিংহ। 5 নম্বৰ জয়সাগৰ পুখুৰী ৰুদ্ৰসিংহ। 6 নম্বৰ হ'ল ধুদৰালি গদাধৰ সিংহ। 7 নম্বৰলৈ আহিছোঁ জয়দৌল বনাইছিল ৰুদ্ৰসিংহই। শিৱদৌল বনাইছিল বৰৰজা অম্বিকা আৰু উমানন্দ মন্দিৰ বনাইছিল গদাধৰ সিংহ। ভিডিঅ'টো ভাল লাগিলে অনুগ্ৰহ কৰি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰাৰ লগতে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।